বন্ধুসকল, বহুত দিনৰ মূৰত পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আগৰ ভিডিঅ'ত মই আপোনালোকক চেলেঙি বৰ নামঘৰত হোৱা অবিৰত ভাগৱতৰ এটা দৃশ্য দেখাইছিলোঁ। পুনৰ সেই নামঘৰত ফাকুৱাৰ উপলক্ষে এটা ব্যতিক্ৰমী অভিজ্ঞতা আপোনালোকক দেখাবলৈ লৈছোঁ। ভিডিঅ'টো বহুত ভাল লাগিব। এখন নাও প্ৰস্তুত কৰা হ'ব আৰু সেই নাওখন লৈ এটা শোভাযাত্ৰা কৰা হ'ব আৰু শেষত নাওখন ধনশিৰি নৈত উটুৱাই দিয়া হ'ব। তেনেহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু চাওকচোন কেনেদৰে চেলেঙি বৰ নামঘৰত এই পৰম্পৰাভাগ অনুষ্ঠিত কৰা হয়। চেলেঙি বৰ নামঘৰত তিনিদিনীয়াকৈ আইনাম অনুষ্ঠিত কৰা হৈছিলে। আজি শেষৰটো দিন অতীতৰ পৰম্পৰা ৰক্ষা কৰি এখন সম্পূৰ্ণ কলগছৰে নাও প্ৰস্তুত কৰি তাত চাকি বন্তি জ্বলাই নদীত উটুওৱা হ'ব। এনে পৰম্পৰা মই আগত দেখা নাই আৰু এই অঞ্চলতে প্ৰথম দেখা পাইছোঁ। নামঘৰ আহি পোৱালৈ নাওখন বনাই হৈ গ'ল। নাওখন সম্পূৰ্ণ কলগছেৰে বনোৱা হৈছে আৰু ডেকোৰেশ্যনৰ বাবে কিছুমান ৰঙীন কাগজ লগোৱা হৈছে। নেদেখা বস্তু এটা চাবলৈ সকলোৰে মন থাকে। যিহেতু ময়ো এই অনুষ্ঠানটো আগত দেখা নাই, সেয়ে এই অনুষ্ঠানটো দৰ্শন কৰিবলৈ মই ইয়ালৈ আহিলোঁ। দেখিবলৈ পাইছে দুজন ব্যক্তিয়ে এতিয়া নাওখন নামি আগত গৈ থাকিব আৰু পিছে পিছে বাকী সকলো ব্যক্তি হৰিনাম গাই গৈ থাকিব। নাওখন ধনশিৰি নৈত উটুওৱা হ'ব। তই বৰ ভাল নহয় যদিও বহুত মানুহ দেখিবলৈ পোৱা গৈছে আৰু সকলোৱে হৰিনাম গাই হাত চাপৰি বজাইছে। নাওখন উটুৱাবলৈ যাওঁতে বহুত মানুহে চাকি বন্তি ধূপ জ্বলাই নাওখন আদৰিছিলে আৰু নামঘৰৰ শোভাযাত্ৰাত যোৱা ব্যক্তিসকলে তেওঁলোকক আশীৰ্বাদ দিছিলে। অপৰাধ বিনাশন তৰ্জুন নাৰায়ণ জাতিদান পক্ষীধৰণ অনাগতি নাহিকে মন অপৰাধে ক্ষমা কৰি তুমি দৰ্শিলে মুখ ৰক্ষা কৰিছ নাম ৰাম মুখ ৰক্ষা কৰিছ নাজানো আভান নাজানো বিষজানো পূজা মন্ত্ৰ নাজানো কিঞ্চিত তেকে পৰমেশ্বৰ ডাকি ভক্তি মূৰৰ গতি আদি চিত বাবা মোদী কৃষ্ণ চাকিটো দি দিয়া নহ'লে ক'ত দিয়া বন্ধুসকল, আমি ইয়াত ধনশিৰি নৈ দলংখন পাই গ'লোহি আৰু দলংখন পাৰ হৈয়ে এটা সৰু পথেৰে নদীখনলৈ যাব পাৰি। সেই পথটোৰে আমি নদীখনলৈ গৈ আছোঁ।
সকল আমি আহি এয়া নদীৰ ঘাট পাই গ'লোহি। এই ঘাটতে নাওভাগ উটোৱা হ'ব আৰু ভকত বৈষ্ণৱসকলে ধূপ ধূনা জ্বলাই নাওভাগ নদীলৈ আগবঢ়াই দিছে। বালিচটত দ নাথাকে নহয়, দ নাথাকে। অলপ অলপকেহে গৈ থাকে, প্ৰথমতে হেৰি দ হৈ নাযায়। এই বালিচট ছাইডটোত অলপকেহে গৈ থাকে দটো, পটককৈ জেগাতে দ নহয়। বন্ধুসকল, আমি এতিয়া নাওখন উটুৱাই ল'লোঁ। মই লগৰবোৰৰ লগত বহুত ফূৰ্তি আৰু আনন্দ কৰিলোঁ। ফাকুৱাত এইটো মোৰ অতি আচৰিত আৰু ব্যতিক্ৰমী অভিজ্ঞতা।